নমস্কাৰ, আসসালামু আলাইকুম। হায়াৰ ছেকেণ্ডাৰী ছায়েন্স ষ্ট্ৰীমৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ পিছত ষ্টুডেণ্ট এজনে নিজক পাইলট বনাব পাৰিব যদি আমি নেশ্যনেল ডিফেন্স একাডেমীত এডমিশ্যন লওঁ। যদি ডিফেন্স একাডেমীত প্ৰশিক্ষণ লোৱাৰ পিছত আমি ইণ্ডিয়ান এয়াৰফ'ৰ্চ আৰু ইণ্ডিয়ান নেভিত চাকৰিৰ কাৰণে যোগদান কৰিব পাৰোঁ। ইণ্ডিয়ান এয়াৰফ'ৰ্চ আৰু ইণ্ডিয়ান নেভিৰ চাকৰিৰ দৰমহা প্ৰায় IAS আৰু IPS দৰমহাৰ সমপৰ্যায়ৰ। গতিকে অসমৰ বেছিভাগ শিক্ষাৰ্থীয়ে হায়াৰ ছেকেণ্ডেৰী ছায়েন্স ষ্ট্ৰীমৰ পৰা উত্তীৰ্ণ হোৱাৰ পিছত কেৱল নিজক ডক্টৰ আৰু ইঞ্জিনিয়াৰিং হোৱাৰ সপোন দেখি থাকে আৰু মৰি চিকাৰ পিছত দৌৰি ফুৰে। গাঁও অঞ্চলৰ বহুত শিক্ষাৰ্থীয়ে হয়তো মনত আশা থাকে নিজকে বিমান এখনৰ পাইলট বনাব, কিন্তু কেনেকৈ বনাব সেই সবিশেষ হয়তো নাজানে। গতিকে হায়াৰ ছেকেণ্ডাৰীত ছায়েন্স ষ্ট্ৰীমৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হ'ব লাগিব আৰু হায়াৰ ছেকেণ্ডাৰীত মেথছ, ফিজিক্স আৰু কেমেষ্ট্ৰি বিষয় থাকিব লাগিব। মেথছ, ফিজিক্স আৰু কেমেষ্ট্ৰি সহ হায়াৰ ছেকেণ্ডাৰীত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ পিছত আমি নেশ্যনেল ডিফেন্স একাডেমীত এডমিশ্যন ল'ব পাৰোঁ। আৰু নেশ্যনেল ডিফেন্স একাডেমীত এডমিশ্যনৰ কাৰণে UPSCয়ে বছৰত দুবাৰ এক্সাম পাতে, যিটো সময় এপ্ৰিল আৰু ছেপ্টেম্বৰ মাহ। আৰু হায়াৰ ছেকেণ্ডাৰীত এইবুলিও 2023-24 বৰ্ষৰ যিসকল শিক্ষাৰ্থীয়ে ছায়েন্স ষ্ট্ৰীমৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈছে সেইসকল শিক্ষাৰ্থীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তোমালোক ডক্টৰ ইঞ্জিনিয়াৰিঙৰ কোচিং কৰাৰ লগতেও যদি ইয়াৰে মাজত কিছুমানৰ আশা থাকে মই ইণ্ডিয়ান নেভি আৰু ইণ্ডিয়ান এয়াৰফ'ৰ্চত চাকৰি কৰিম, তেতিয়াহ'লে তোমালোকে নেশ্যনেল ডিফেন্স একাডেমীত এডমিশ্যনৰ কাৰণে প্ৰচেছ কৰিব পাৰা। হয়তো তোমালোকৰ মনৰ আশাটো পূৰণ হ'ব। ধন্যবাদ। নেশ্যনেল ডিফেন্স একাডেমীখন ক'ত কেনেকৈ এডমিশ্যন ল'ব পাৰোঁ সেই বিষয়ে আমি গুগলত চাৰ্চ কৰিলে সবিশেষ পোৱা যায়।